যোৱাকালি আছিল ২ বহাগ ওপৰহালি ৰাইজ গৈৰহৰ সুঁৱৰি উৎসৱ। দিনৰ ভাগত দধিমন্থন হৈছিল, লগতে বহুত মানুহ সমাগম হৈছিল। মই এপাককৈ জিলাপিৰ সোৱাদ লৈ আহিলোঁ। তাৰ পিছত আহিলোঁ সন্মিলিত জাৰবৰী আঞ্চলিক ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰা মুকলি বিহুৰ অনুষ্ঠানলৈ। যিহেতু এই ৰঙালী বিহুটি কৃষিৰ লগত জড়িত, তাৰ বাবে উদ্যোক্তাসকলে অঞ্চলটিৰ 11 গৰাকী কৃষকক সম্বৰ্ধনা ও মানপত্ৰ প্ৰদান কৰে। তাৰ পিছত এটি বেয়া খবৰ, বহাগৰ বৰষুণে অলপ আমনি কৰিলে যদিও তাৰ পিছত অনুষ্ঠান আৰম্ভ হয়। অনুষ্ঠানটিত বিহু হুঁচৰিৰ 5টা দল নিমন্ত্ৰণ জনোৱা হৈছিল। ঢোলৰ চেৱে চেৱে নাচনীৰ বিহু নৃত্যই দৰ্শকক মোহিত কৰিছিল। বিহু হুঁচৰিৰ ভিতৰত জ্ঞান বিকাশ জাতীয় বিদ্যালয়ৰ সৰু সৰু ল'ৰা-ছোৱালীৰ বিহুৰ হুঁচৰি দলটোৱে সকলোকে আপ্লুত কৰিছিল। তাৰ মাজতে উপস্থিত হৈছিলহি পলাশবাৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় শ্ৰীযুত হেমন্ত ঠাকুৰীয়াদেৱ। তেওঁ সৰু সৰু ল'ৰা-ছোৱালীৰ সেই বিহু হুঁচৰি দলটোক অশেষ ধন্যবাদ জনাইছিল। বিহু হুঁচৰিৰ উপৰিও জেং বিহুৰ এটা দলে জেং বিহু পৰিৱেশন কৰিছিল। ইয়াৰ মাজতে স্থানীয় দলীয় নৃত্য চেনচেৰা দল, যিটো আমাৰ সমাজত প্ৰায় নাইকিয়া হৈ আহিছে। তাৰ মাজতে এটি দলে পৰিৱেশন কৰিছে বাৰে ৰহণীয়া কৃষ্টি। শেষত নিমন্ত্ৰিত কণ্ঠশিল্পী চিন্ময় দেৱানৰ লগত মই দুটি গান পৰিৱেশন কৰিলোঁ।